हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। আজি ভাবিছোঁ কিবা চটপটা বনাওঁ, লুচি পুৰিকে বনাই দিওঁ ভাবিছোঁ। চ' আহক আজি চাব কেনেধৰণে বনাইছোঁ। ফাৰ্ষ্ট প্ৰথমে চব্জিখিনি যোগাৰ কৰি লওঁ, তাৰপিছত বনোৱা ষ্টাৰ্ট কৰি দিম। হৈ গ'ল, ধুই মেলি ৰেডি কৰি ল'লোঁ বন্ধাকবি, ফুলকবি, আলু আৰু মটৰ। তাৰপিছত এতিয়া মছলা ৰেডি কৰোঁ। আহক কৰোঁ। ৰং জলকীয়া গুড়ি 3 চামুচ, ধনিয়া 3 চামুচ, হালধি গুড়ি, মিট মছলা অলপমান আৰু জালুক গুড়ি অলপমান আৰু নহৰু পিঁয়াজ পিচি থৈছোঁ। তেল দিম, তেলখিনি গৰম হ'ব দিম। তাৰপিছত মছলাটো আপুনি দুটামান মেথি দি ল'ব, তাৰপিছতে মছলাখিনি দিব। তাৰপিছত মছলাখিনি ভাজি ল'ব ভালকৈ। তাৰপিছত চব্জিখিনি দিব আৰু মিঠাই যদি মছলা ভজাৰ কাৰণে অসুবিধা হৈছে মোবাইলটো এবাৰ থৈ দিব লগা হৈছে। ভালদৰে মছলাখিনি ভাজি ল'ব, তাৰপিছত চব্জিখিনি দি চব্জিখিনি ভালদৰে ভাজি ল'ব। এতিয়া আমি চব্জিবিলাক দি দিম। তাৰপিছত নিজৰ আন্দাজত নিমখ গুড়ি দি তাৰপিছত চব্জিখিনি ভালদৰে ভাজি ল'ব। একেলগে ভালদৰে ভাজি মেলি তাৰপিছত আমি পানী দি চিটি মৰাই দিম। চব্জি আমাৰ হৈ আছে, তাৰপিছত আমি লুচি পুৰি বনাম। আমি ঢাকনি লগাই দিম। চব্জি ৰেডি হোৱালৈকে আমি আটা ৰেডি কৰি লওঁ। আটা আৰু ময়দা মিক্স কৰি ল'লোঁ। তাৰপিছত অলপমান নিমখ দি দিছোঁ, অলপমান বেকিং ছ'ডা আৰু অলপমান ৰিফাইন। তাৰপিছত আমি সানি ল'ম। জিৰে দি এতিয়া অকণমান ধনিয়া দি দিওঁ, দেখিবলৈ ভাল লাগিছে। এতিয়া আমি আটা সানি ল'লোঁ, এতিয়া বেলিবলৈ ষ্টাৰ্ট কৰিম। এতিয়া বেলিবলৈ ষ্টাৰ্ট কৰিম। তেল দিম, তাৰপিছত তেলখিনি গৰম হ'বলৈ ৰৈ দিম। আৰু কমেণ্টত আপোনালোকে জনাবচোন কাৰ কাৰ লুচি পুৰি খাই ভাল লাগে। এতিয়া আমি চাকি দিম। আৰু ক্ৰেডিটটো মোৰ মাকে যায় দেই, চব মাৰ পৰা শিকা হয় মোৰ। পুৰি আৰু চব্জি ৰেডি। এতিয়া আৰু খাবলৈ বাকী আছে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই বাই, থেংক ইউ।